হেই জনাৰ্দন মুকুন্দ মুৰাৰী ভাই মোৰ বন্ধু মোৰ জীৱনৰ ঘৰ কলৈ পলালি তই এই ৰজনী আন্ধাৰত মোক লুকুৱাই কি উদ্দেশ্য কৰিলি সাধন চা ভাই তোৰ অবিহনে কান্দে আৰু দৈৱকী পিতা বসুৰে কান্দে যত দ্বাৰকাবাসী ঘৰে ঘৰে উঠে কান্দোনৰ কোৱা কোৱা সত্যকী তেনি গলে পাম মোৰ প্ৰাণৰ কৃষ্ণ সুসংবাদ আৰ্য মিলিলেই সম্বেদ পোৱা যাব বিচাৰ কৰিলে দ্বাৰকাৰ মস্তকৰ মণি কেনি কেনি কোন দিশে কৰা সামান্য সংকেত লৈ ভোলাৰূপী অস্ত ভয়ংকৰ ৰাম হব অগ্ৰাসৰ দেৱতাৰ দানত নৰ গন্ধৰ্ব পিণ্ড যি দিব বাধা তাকে মই কৰিম সংসাৰ দ্বাৰকাৰ কৃষ্ণধৰক কৰিম উদ্ধাৰ বিদৰ্ভৰ ৰাজধানী কুন্দিলপুৰৰ ৰূপিণী কুমাৰী পাতিছে ভয়ংকৰ নিখন দেখে দিলানি সুখৰ বাতৰি কিন্তু হে সত্যকী নুগুচিল মনৰ সংশয় ভয়ংকৰ সভাত নিশ্চয় বহুজন শত্ৰু নৰপতি অস্তে হস্তে হব সমবেত সংসাৰ আছে শিশুপাল জৰাসন্ধই বিচাৰে সুযোগ অকলশৰীয়া অসহায় হৈ কিয় গল কৃষ্ণ তেনেভাৱে আৰ্য ভাবিছো দ্বাৰকাপতিয়ে সামান্য কামৰ বাবে আমাৰ নাই প্ৰয়োজন যদিহে ভাবিছে কিদৰে কৰিছে মূৰ্খামি সৰু হওক বৰ হওক কথা নাই তাত শত্ৰুক সামান্য জ্ঞান নকৰে জ্ঞানীয়ে বাৰু এৰি দিয়া সেই কথা বাৰু আমি কৰিব লাগে কৰ্তব্য আমাৰ অপেক্ষা কৰিছো আদেশৰ বাবে তুৰন্তে কৰিম কৰ্তব্য পালন বেশ কথা ওলোৱা হবে অস্তে হস্তে সাজু কৰা যাদৱ বাহিনী যাত্ৰা কৰো কুন্দিল নগৰে হয় সভা স্বয়ংলৰ সভা আৰু বৰ বেছি দূৰ নাই এই দিনতে মই সংগোপনে বেগ ঘোষা কৰি লওঁ সভা জপাত কাপোৰ জপাত চাদৰ জপাত মালা আহা সভা মোক পৰিধান করিয়াই দিয়া আহা